সকলোকে নমস্কাৰ জনাইছোঁ মই এটা মিনি ব্লগৰ পৰা। এয়া এক্সাম দি অহাৰ পিছদিনাৰ ভিডিঅ' দি মঙলবাৰৰ দিনা। এয়া ৰাতিপুৱাৰ পৰিৱেশ, খুব দপদপীয়া বৰষুণ, তাৰপিছত অকণমান যেনিবা বৰষুণটো কমিছে, তাক ক'লোঁ ছাতিটো লৈ দাংবডি অলপ চিং। আৰু সিও বহুত ভাল পাইছে চিঙি, কিয় জানে আমাৰতো পুৰণিগুদাম নগাঁও পুৰণিগুদামত জানে আৰু বান্দৰৰ ৰাজত্ব, বান্দৰৰ কাৰণে আমাৰ দেউতাহঁতে একো খেতি কৰিব নোৱাৰে। আৰু সি কৈছে মাইনাবা জীৱনৰ প্ৰথমবাৰ ইমানখিনি দাংবডি চিঙিছোঁ বোলো, চিং হেঁপাহ পলুৱাই চিং। খুব ভাল পাইছে সি। তিয়ঁহ চিঙিলে, ভেন্দি চিঙিলে, প্ৰায় 3 কেজিমান চিঙিলে দেই। তাৰপিছত জগন্নাথ মন্দিৰলৈ বুলি ওলাইছিলোঁ, তেনেকুৱাতে আমাৰ ওচৰৰে ছোৱালী এগৰাকী ঢুকাল, আমাৰ কাষতে পুতিবলৈ আহিছে। অকণমান মনটো বেয়াও লাগিছে, কিন্তু মই এইটো পৰিৱেশ পাৰ কৰিছোঁ, আগতেও 2টা কেছ হৈ গৈছে এনেকুৱা। মই কথাও পাতিছিলোঁ ওচৰৰ মানুহখিনিৰ লগত বা পুলিচৰ লগত, কিন্তু এনেকুৱা কোনো ৰায় নাই, কাৰণ তেওঁলোকৰ মাটি তেওঁলোকে য'তে হ'লেও দিব পাৰে তেনেকুৱা এটা বুলি ক'লে। আৰু সেইকাৰণে লাগি নাথাকিলোঁ, ভগৱানৰ নাম লৈ আৰু ধুনীয়াকৈ আছোঁ আৰু ভগৱানৰ কৃপাত ভালে আছোঁ। আচলতে ভয়টো এটা মনৰ ভ্ৰম, ভগৱানৰ নাম লৈ থাকিলে আৰু ভয়ো দৌৰ মাৰিব, ঠিক তেনেকৈয়ে ভাবি লৈছোঁ আৰু। তাৰপিছতে সুন্দৰকৈ ওলালোঁ টিকু আৰু ভাইটিক লৈ কিনে জগন্নাথ মন্দিৰলৈ বুলি। কুহি নিনো, কুহি ৰীমাহঁতৰ ঘৰত থৈ গৈছোঁ, বিশেষ অসুবিধাৰ কাৰণে আমি টমটম এখন ৰিজাৰ্ভ কৰিছোঁ, টমটমলৈ বুলি ৰৈ আছোঁ। এহেঁতকনো আৰু ওচৰত তেনেকুৱা ফুৰাবলগীয়া জেগা নাই, মিষ্টাৰ যিটো ডিউটি ক'তনো নিম, গতিকে জগন্নাথ মন্দিৰ আৰু বিমানবন্দৰ তালৈকে বুলি ওলালোঁ। এয়া জগন্নাথ মন্দিৰ গৈ পালোঁগৈ, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 20 মিনিটমান লাগে। তাৰপিছত খুব ধুনীয়াকৈ চাকি বন্তি কিনি ল'লে তাই, আৰু তাহাঁতি খুব ভাল পাইছে। আৰু ৰাতিপুৱা বৰষুণ দিছিলে, সেইখিনি সময়ত কিন্তু বৰষুণটো নাইকিয়া হ'ল, বিৰাট ভাল লাগিছে। আৰু জগন্নাথ মন্দিৰ যিসকল আহিছে গম পায়, তালৈ গ'লে মনটো একদম পবিত্ৰ আৰু শান্তি লাগি যায়, এক বুজাব নোৱাৰা অনুভৱ। যিকোনো ভগৱানৰ জেগালৈ গ'লে ঠিক তেনেকুৱাই লাগে। আৰু ঘৰতে কাষতে সেই কেছটো হোৱাৰ কাৰণে মনটো অকণ বেয়া লাগিছিলে, বোলো ফুৰি আহোঁ, মনটো পাতল লাগিব। খুব ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। চাকি বন্তি জ্বলাই লোৱাৰ পাছত আৰু তেহেঁতক গোটেই ছাইডত যিমান ভাগকৈ আছে শিৱ বাবাৰ আছে, মা লক্ষ্মীৰ আছে, কৃষ্ণ ভগৱানৰ আছে, তেনেকৈ গোটেইখিনি ফুৰাই লোৱাৰ পাছত এয়া মেইন মন্দিৰ ভাগত আহি পেলাই আমি সেৱা ল'লোঁ। তাৰপিছত প্ৰসাদ দিলোঁ, আৰু আমাকো প্ৰসাদ দিলে। তাৰপিছত অকণমান ৰীল আৰু ভিডিঅ' বনাওঁ বুলি, যিহেতু আপোনালোকে জানেই, অকণমান ৰীল আৰু ভিডিঅ'ৰ কাৰণে শ্বুট কৰি ল'লোঁ। গোটেই মন্দিৰখিনি ফুৰাই লৈছোঁ আৰু সেইখিনি ভিডিঅ'ৰ কাৰণে নহ'লে। আৰু মোৰ পেজত জগন্নাথ মন্দিৰৰ গোটেই ভিডিঅ' দিয়া আছে, আপোনালোকে চালে নিশ্চয় পাব। আৰু যিসকল অহা নাই আহিব, বিৰাট ভাল লাগে, মনটো একদম সাত পৰি যায়। আৰু বহুত কথা মাৰ আগত পাতিব পাৰি, ভগৱানৰ ওচৰত ক'ব পাৰি, কোনো আক্ষেপ নথকাকৈ, সেই বস্তুটো মোৰ বহুত ভাল লাগে। নামঘৰ হওক, মন্দিৰ হওক, সেইকাৰণে গৈ ভাল পাওঁ। তাৰ পৰা আকৌ আহি একে চিধা সেইখন টমটমতে আহি আমি বিমানবন্দৰ পালোঁ। একে আমাৰ ঘৰৰ কাষতে খোজকাঢ়ি যাব পাৰি, কিন্তু টমটমখনতে আহি আমি চিধা বিমানবন্দৰ পালোঁগৈ। যিহেতু মিষ্টাৰৰ ডিউটি, মইনো অকলে ক'ত ফুৰাম, ওচৰতে যিখিনি আছে আৰু তেহেঁতক অকণমান ফুৰাই আনো বুলি বিমানবন্দৰ সোমালোঁ। ইফালে সিফালে চালে, তাৰপিছত ফটো উঠিলে। ইমানেই